নমস্কাৰ অসমবাসী ৰাইজ, মই হেমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ জনাইছোঁ, কঠোৰ অনুৰোধ জনাইছোঁ যে চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিব লাগে। কাৰণ সিহঁতে বিষ খুৱাই আমাৰ জুবিন দাক মাৰি পেলাইছে। আৰু লগতে হস্পিটেলত যে ফেক ৰিপৰ্ট দিছিলে পষ্টমৰ্টমৰ, সিহঁতকো শাস্তি দিব লাগে। বহুত সিহঁতকো জেলত ভৰাই থৈ দিব লাগে। সিহঁতৰ আইন কানুন কেনেকুৱা আমি নাজানো। তো হেমন্ত বিশ্ব শৰ্মা সিহঁতৰ ওপৰত একশ্যন ল'ব লাগে। তো বহুত মই অনুৰোধ কৰিছোঁ হেমন্ত বিশ্ব শৰ্মাক যে সিহঁতক শাস্তি দিয়ক আৰু যিমান জড়িত আছে গোটেইবিলাককে ওলাই পেলাই চবকে শাস্তি দিয়ক, চবকে জেলত ভৰাই থৈ দিয়ক। কিমান যোন আছে আপোনালোকে প্লিজ অনুৰোধ কৰিছোঁ। আৰু চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অনুৰোধ কৰিছোঁ, সিহঁতক ফাঁচি দিবই লাগিব। কাৰণ কি আমি জেলত সিহঁতক থ'ব নোৱাৰোঁ। আমি বহুত গোটেই ৰাইজে ফাঁচি বিচাৰিছোঁ, ফাঁচি দিব লাগিব। আৰু সিহঁতক জেলত থৈ আমি পাব্লিকৰ পইচাৰে সিহঁতক পুহি থাকিব নোৱাৰোঁ গোটেই জীৱন। সিহঁতক আমাক ফাঁচি দিব লাগে। লগ পুহি থাকি কাম নাই। সিহঁতক ব্ৰইলাৰ মুৰ্গীৰ নিচিনা দানা দি পেলাই সিহঁতক পুহি থাকি পেলাই কাম নাই। তাতে ডাইৰেক্ট সিহঁতক চেছ কৰি দিয়ক। আমাৰ পাব্লিকৰ পইচাবিলাক বৰবাদ কৰিব নালাগে। ডাইৰেক্ট সিহঁতক ফাঁচি দি দিয়ক। যিহেতুকে ইমান পাব্লিকে কৈছে ফাঁচি দিয়াৰ কথা, আপোনালোকে ডাইৰেক্ট আপোনালোকক অনুৰোধ কৰিছোঁ চৰকাৰক, সিহঁতক ফাঁচি দি দিয়ক। আৰু সিহঁতৰ নিচিনা মানুহ আমাক অসমত নালাগে। তো সিহঁতক ফাঁচি দি দিয়ক। মই কঠোৰ অনুৰোধ জনাইছোঁ আপোনালোকক। বহুত ধন্যবাদ।